ইয়াৰ তলফালে যদি আপুনি ছাতি লৈ আহে, ছাতি লৈ আহিলে মানে একদম 13 বাজে। এদিন মই ছাতি লৈ আহিছিলোঁ, তো কেইটা বাজিছে। গাইজ মৰ্ণিং, স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। আৰু মই জাষ্ট ওলাই গ'লোঁ আৰু মই ফ্লিপকাৰ্টত এটা বস্তু অৰ্ডাৰ দিছিলোঁ আৰু বস্তুটো আহি পালেহি। এইটো কি হয় বস্তুটো নেদেখাওঁ এতিয়া, পাছত দেখাম। আৰু এইটো জাষ্ট উঠিছেহে। তো বস্তুটো কি হয় আপোনালোকে গেছ কৰক, পাছত মই যেতিয়া ৰিজাল্ট পাম তেতিয়া আপোনালোকক ক'ম এইটো বস্তুটো কি হয়, কি অৰ্ডাৰ কৰিলোঁ মই। 250 টকীয়া বস্তু হয়। সেইটোৱে কথা, দিনটো আৰম্ভ কৰোঁ। আপোনালোকে যিসকলে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো আৰু বেল আইকনটো ক্লিক কৰি ল'ব। বাকী চাই থাকক আজিৰ দিনটো কি কৰোঁ। আৰু এতিয়া মই যাব লাগিব পথাৰলৈ। পথাৰত যিহেতু কাম লাগি আছে, তো পথাৰত মই চাহ দিব যাব লাগে। তো চাই থাকিব, পথাৰলৈ এতিয়া এপাক মাৰিম, আলি দি আছে। কোনো মায়ে এৰি থৈ গ'ল, দুখ লাগিছে নাই? নাই লগা হা? গাইজ ফাইনেলি গৈ আছোঁ, এইফালে চাহ তাহ লৈ লৈছোঁ আৰু ময়ো অলপ কোৰ চোৰ মাৰিব লাগিব। সেইকাৰণে গৈ আছোঁ এতিয়া। দেউতা আৰু কোনোবা এজন কাম লাগি আছে, তো তাতে গৈ ময়ো অলপ কাম লাগিব লাগিব। এতিয়া গৈ থাকোঁ, বৰ লগ গৈ পথাৰত লগ পাই আছোঁ। গাইজ এফালে কঠীয়াখিনি যে পাৰিছিলোঁ চাওকচোন, কিমান ধুনীয়া হৈছে, একদম সেউজীয়া সেউজীয়া, বহুত ধুনীয়া হৈছে। প্ৰায়খিনিত যাব লাগিব মই এতিয়া। পথাই পথাই বোকাই বোকাই গৈ থাকোঁ আৰু। বহুত দিন অহা নাই, ৰ'দটো পূৰা ওলাই আছে, একদম ফাটাফাটি গৰম। এই গৰমত খেতি কৰা ধেমালি নহয় দেই। আগতে আহিছিলোঁ পথাৰলৈ, আগতেতো এইখন পথাৰ দেখিছে যে, একদম দীঘলীয়াকৈ তালৈকে কোৰ মাৰি ৰুই দিওঁ। কিন্তু আজিকালি ট্ৰেক্টৰ আহিলে চব পটাপট হৈ যায় ট্ৰেক্টৰে। এবাৰ নামানে ইমান, খাই খাই ৱেটটো বাঢ়িছে, কষ্ট কৰিব নোৱাৰা হৈ গৈছোঁ। অলপ কাম কৰিব লাগে, স্বাস্থ্যটো ভাল থাকে কাম কৰিলে। গাইজ সিহঁতে গ'ল, চাহ তাহ খালে ইয়াতে, এইডোখৰতে বহিলোঁ। একদম ধুনীয়া জেগা মানে এইডোখৰ, কি মজা বতাহ মাৰি আছে কৈছোঁ নহয়। পথাৰৰ মাজত ৰখি থকা মজাই বেলেগ। একদম AC হাৱাটো ইমান মজা নহয় নেকি, যিমানটো মানে মজা হাৱা মাৰি আছে। এতিয়া মই ঘৰলৈ যাব লাগিব, আহি আস্তে আস্তে আৰু অকণমান দেৰি বহি লওঁ ইয়াত, তাৰপিছত ঘৰলৈ গৈ থাকোঁ। আৰু দাদাৰ লগত যাব লাগিব আকৌ বিশাল মাৰ্কেট যাম বুলি কৈছে, কিবা এটা আনিবলৈ আছে বুলি তাই। বিশাল মাৰ্কেট যাব। আৰু আহোঁতে নকা মাথাটো বিষাইছে বাপৰে। গৰমত ডাইৰেক্ট ৰ'দটো একদম মাথাত পৰি গৈছে যে, পূৰা মাথাটো বিষালে। আহি কিনে পানী চানী খালোঁ, তাৰপিছত আকৌ এতিয়া যাওঁতে সেই টেনশ্যন হৈ গৈছে, কেনেকৈ যাওঁ ইমান ৰ'দত। মানে কি হ'ল, আজি আমাৰ এইফালে যিকেইডোবা আছিলে এইকেইডোবা আপোনাৰ হৈ গ'ল। ইয়াত আপোনাৰ 3 ডৰা আছিলে আৰু সেইটো চাইডে 6 ডৰা আছে। তো সেইফালে 6 ডৰাটো এতিয়া গৈছে, আৰু যদি থাকি যায় কাইলৈ ৰাতিপুৱা আহিম মই। তো ৰাতিপুৱা আহি কিনে বস্তু মাৰি থৈ যাম। ঐ আনকৈ ময়ো খাওঁ, নাই নাই নহ'ব নহয়, আন ময়ো অকণমান খাওঁ চাহ। ওলাইছে পোৱালিটো। বাকী ঠিক আছে, এতিয়া এই বেগটো লৈ লওঁ আৰু ঘৰলৈ যাওঁ। বহুত গৰম, যাওঁতে কেনেকৈ যাম আৰু এতিয়া টেনশ্যনে হৈ গৈছে। আৰু আমাৰ পথাৰৰ ওপৰতে এইটো কাৰেণ্টৰ এডাল আছে দেখিছে নহয়। ইয়াৰ তলফালে গ'লে মানে কি হয়, পূৰা ৰ'দ দি আছে দেই, যেনে ভিডিঅ'টো কৰিছোঁ। ইয়াৰ তলফালে যদি আপুনি ছাতি লৈ আহে, ছাতি লৈ আহিলে মানে একদম 13 বাজে। এদিন মই ছাতি লৈ আহিছিলোঁ, তো কেইটা বাজিছে, মই ভাবিলোঁ কি হ'ল। তাৰপিছত আকৌ যেতিয়া মই ছাতিটো ঠক মাৰিছোঁ, কিবা পোক চোক সোমাই আছে নেকি বুলি, পাৰ হ'লোঁ নেবাজে, আকৌ ঘূৰি আহিছোঁ, আকৌ বাজিছে। বেছি ওখ ছাতি লৈ আহিবলৈ বেয়া, এনেকৈ লাইন চাইন থাকিলে নমাই দিব লাগে। তাকে একচুৱেলি ময়ো কোৰ মাৰিম বুলি ভাবিছিলোঁ, কিন্তু যিটো গৰম পৰিছে নহয়, এইটো গৰমত যদি মই 1 ঘণ্টা কোৰ মাৰোঁ মৰি যাম। সেইকাৰণে আহি দিলোঁ, এতিয়া গৈ থাকোঁ ঘৰলৈ। গাইজ পথাৰৰ পৰা আহি পালোহি, বহুত গৰম লাগিলে। আৰু এইফালে পহুকেইটা চাওক দেই, ঘাঁহ দিম কেনে খাব, ইমান ধুনীয়াকৈ খাই চাওকচোন। খা অঁ খাইছে, এইটো খাইছে। এই মুনু কি খাইছা তুমি? পাঁচ অঁ পাঁচ খাইছে। গোটেইখিনি দি নিদিবা, ৰ'বা নষ্ট কৰিব নি, অলপকৈ দিব লাগিব ৰ'বা। তো গাইজ পথাৰৰ পৰা আহি কিনে মানে কি হ'ল, অকণমান দেৰি মাটিতে শুই দিলোঁ, মাটিত মানে পকাতে শুই দিলোঁ। পকাত শুই দিয়াৰ পাছত আকৌ মানে কি এনেকুৱা টোপনি ধৰিলে, আজিৰ নিচিনা টোপনি এনেকুৱা ধৰাই নাই। শুই দিলোঁ, লগালগ টোপনি গ'লোগৈ। মানে ইমান ওচৰত হাল্লা কৰি আছে, মাহঁতে কথা পাতি আছে, আকৌ মুনুৱে আপোনাৰ মোবাইল চাই আছে, হ'লেও মই টোপনি গ'লোগৈ।
তাৰপিছত শুই থাকিলোঁ, উঠি কিনে ভোক লাগিলে, তাৰপিছত ভাতটো খাই দিলোঁ। ভাতটো খাই কিনে এতিয়া আকৌ যাওঁ মই আপোনাৰ চাউল আনিবলৈ, কণ্ট্ৰলত যে চাউল পায় ৰেচন কাৰ্ডৰ। তো গাৰ্লফ্ৰেণ্ড আহি আছে, তাইক বোলে অকণমান দাঙি মেলি হেল্প কৰি দিব লাগে। তো সেইটো ছাইডে যাব লাগিব, ইয়াৰ পৰা 5 কিলোমিটাৰমান যাব লাগিব, তাৰপৰা আনিবগৈ লাগিব। আকৌ আহি কিনে মই যাম বিশালত গৈ, যিহেতু দাদাৰ কাইলৈ ফৰ্মেল ড্ৰেছত যাব কৈছে, আপোনালোকক যিহেতু কৈছিলোঁ। তো ফৰ্মেলৰ পেন এটা আনিব যাব লাগিব বিশালত, আৰু কিবা কিবি আনিম চাগে, চাই লওঁ, দেখা যায়। আৰু পইচা পাতিও ইমান কম হৈ আছে, নানিব পাৰোঁ, চাই লওঁ। কিন্তু বিশাল যোৱাটো যাম। মই আহি লওঁ এতিয়া পটাপট, চাউলখিনি আনি আহোঁ। তাই আহি আছে, মই একচুৱেলি খোজকাঢ়ি গৈছোঁ, তাই স্কুটি লৈ আহিছে, তাইৰ লগত মই যাম আৰু। গাইছ আহি পালেহি, 5 মিনিটমান ৰখাৰ পাছত কৈ দিয়া, হাই কৈ দিয়া। কি আনাগৈ? চাউল আনিবলৈ যায় বোলে। তো মই অলপ হেল্প কৰি দিব লাগে। তো এতিয়া পটাপট যাওঁ আৰু। এয়া গৈ আছোঁ ৰাস্তাত, ইয়াৰ পৰা 4 কিলোমিটাৰমান আছে। তো এতিয়া গৈ কিনে পটাপট লৈ কিনে আহি যাওঁ আৰু। গাইছ আমি আহি গ'লোঁ, আৰু একচুৱেলি মাতিলোঁ, বন্ধ আছিলে দোকানখন, আৰু মানুহৰ ঘৰতে আছেতো কণ্ট্ৰলটো। তো মাতি কিনে বহীখন চালে, আৰু নিলেই বুলি কৈছে। এতিয়ালৈকে আকৌ অহা নাই বোলে। দুবাৰ এটা আহিলে আৰু এটা নাই অহা। তো দুবাৰ একেলগতে দিবনে কি বুলি কৈছে, এইটো বিষয়ে ইমান নাজানো বাৰু। তো এতিয়া অহা নাই বুলি ক'লে আৰু। এতিয়া খাই আছোঁ মিৰিণ্ডা। বাকী চাউল তাউল নিবলৈ গৈ নেপালা, কেনেকুৱা মানে এক্সপিৰিয়েঞ্চটো কেনেকুৱা? মুখ তুমি যে আজি একদম মুখ চুখ বান্ধি আহিছা, কোলা হোৱা? আমিতো খেতি কৰা মানুহ, অলপ আগত পথাৰত গৈ আহিছোঁ, কিন্তু কৈছোঁ নেমাৰিলোঁ আৰু। কাইলৈ যাম নেকি। আজি মই যেতিয়া আহি দিলোঁ, তাৰপিছত দেউতাহঁতে বেছি দেৰি থাকিবই নোৱাৰিলে, কাৰণ পানীটো পূৰা গৰম হৈ গ'ল, পানী চানী পূৰা গৰম হৈ গ'ল। আৰু মানে কি হয়, এইটো গৰমত দিগদাৰ হয় অলপ। তো সেইকাৰণে আহি দিলে, পটাপট আহি দিলে। আৰু বেয়াও, মই নিজে ক'লোঁ দেউতাক যে বেছি দেৰি নালাগে, সোনকালে আহি দিবলৈ ক'লোঁ। ইমান কষ্ট কৰাটো ভাল নহয়তো। তো ৰাতিপুৱাই কৰাটো বেলেগ কথা। আৰু দেউতা গৈছেও একচুৱেলি দেৰিকৈ, 7-8টা মানত গৈছে। ৰাতিপুৱাই যাব লাগে পথাৰলৈ গ'লে, আপোনাৰ 4-5টামান বজাত যাবই লাগে। আৰু এইফালে খাই আছোঁ মিৰিণ্ডা। তো বেছি কাঢ়া নাই খোৱা, মিৰিণ্ডাটো ইমান কাঢ়া নহয়তো, সেইটো খাই আছোঁ। বাকী এইখন দোকানত কিন্তু 40 ল'লে ন? তো মই যিমান চালোঁ মানে, য'ত নেকি 40 লিখা থাকে তাত 45 লয়, প্ৰায় দোকানবিলাকত 45 লয়, কিন্তু ইয়াত 40 ল'লে। আৰু যি এটা মাজাৰ 20 ৰুপিছৰ এটা আছিলে, সেইটো বেলেগ দোকানত কিনিবলৈ গ'লে 25 লয়। তো ইয়াত 20 ল'লে, ঠিক আছে। তো গাইছ এতিয়া যাওঁ ঘৰলৈ, আৰু নেপকো বাউণ্ডেৰীৰ ওচৰতে আছোঁ, আৰু বাউণ্ডেৰীয়ে যাব লাগিব, আৰু 2 কিলোমিটাৰমান আছে ঘৰলৈ। তো এতিয়া আকৌ ঘৰত গৈ কিনে আকৌ দাদা শুই আছিলে, দাদাক উঠাই কিনে আকৌ বিশাল যাওঁ। এতিয়া চাই থাকক। সেইটো তিনিচুকীয়াই গৈছিলোঁ, দুলীয়াজানৰ বেলেগ কাম আছে, দুলীয়াজান যাব লাগিব। ঠিক আছে, বাই বাই, চি ইউ। মই আকৌ যাব লাগিব এতিয়া দুলীয়াজান। বিশাল যাওঁ, কাপোৰ চাপোৰ পূৰা আনো, খোৱা বস্তু পূৰা আনো দেই। বাই বাই, চি ইউ। যোৱা নোসোমোৱা আমাৰ ঘৰত। ফাইনেলি গাইছ ৰেডি হৈ গ'লোঁ, হেলমেট চেলমেট লৈ, আৰু এতিয়া যাব লৈছোঁ দুলীয়াজান, বিশাল। তো এতিয়া গৈ থাকোঁ। হেল্ল', মই পিলিয়ন। অলৱেজ ৱেৰ হেলমেট কৈছে while riding. এইবিলাকহে ফৰ্মেল, এইটো ফৰ্মেল, এনেকুৱা কালাৰটো ল'ব পাৰোঁ, সেইটো লৈ ল। এইটো তোৰ চাইজৰ নাপাবি নহয়, এইটো 28 আছে, 28। মই এনেকুৱা চাৰ্ট এটা ল'ব লাগিব, জিন্স। সেইটো ইনাৰো আছে তলত, দামটো চাওঁ 599। ভাল, মজা, নিব লাগিব এটা। 34 হ'বগৈ নাই? 34 হৈ যাবতো, মোৰ 36 লাগেতো, তো 34 হৈ যাব। 34 বেছি হেৰি হ'ব, 34 লৈ ল, 34। গাইছ ঘৰ আহি পালোহি, আৰু আমাৰ ঘৰত কোন আহিছে চাওক। কি খাব আহিছা? কুকুৰা এটা মাৰিছে, তো কুকুৰা খাবলৈ আহিছে বোলে। বাকী ঠিক আছে, আজি ভিডিঅ'টো ইমানখিনিয়ে। কি আছিলে এইখিনিয়ে দেখালোঁ। যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব, ছাবস্ক্ৰাইব কৰাৰ বেল আইকনটো ক্লিক কৰি দিব, তেতিয়া আহিবলগীয়া নতুন ভিডিঅ' নটিফিকেশ্যন আপোনাৰ পাই থাকিব। লগ পাইছোঁ অন্য এটা ভিডিঅ'ত, টিল দেন বাই বাই।